এতিয়া আমি এই বালি মাজে মাজে যাম। কিমান ধূলি দেখিছেনে? বাপ্পা ৰে বাপ্পা! বাইক চলায়ো ভাল লাগিব এই ধূলিৰ মাজত জাম্পিং জাম্পিং কৰি। অফ ৰোডিং কি চলাবা! আজি ষ্টাৰ্টহে কৰিবলৈ মন গৈছে আৰু ভগা বাইক লৈ খাতৰা ষ্টাণ্ট কৰিম আজি। চলো বসন্তি আগে আগে চলো, জাম্পিং জাম্পিং আউট মজা। আৰে কিমান গাটো ৰাইজ! এয়া পানী নথকাৰ পৰিণাম দেখিছেনে? কোন সময়ত দেখিছিলে বাৰু আপোনালোকে এনেকৈ বালিত, মানে বালি আমি ব্ৰহ্মপুত্ৰ চাপৰিত, এতিয়া মানে এই চাপৰিৰ মাজে মাজে গৈ আছোঁ। কিমান পানী নথকাৰ ফলস্বৰূপ দেখিছেনে? এয়াই আমাৰ প্ৰকৃতিয়ে এয়া বালিৰ মাজত ঘৰ বনাই দিছে, দেখিছেনে? চাপৰিৰ মাজত পানীয়ে নাই। 2-3 কিলোমিটাৰ ব্ৰহ্মপুত্ৰদি আহিলোঁ, এতিয়া পানী নাই ইয়াত। এতিয়া এই বালিৰ মাজে মাজে গৈ থাকিব লাগিব, বালিৰ মাজে মাজে। এই মাপ্পা ঐ, চল বসন্তী খাতৰা। হে দেখিছে নহয় বালিয়ে আৰু বিৰিণাৰ মাজত কি সুন্দৰো দেখিছে নাই? চলায়ো ভাল লাগিছে, সঁচাই মনোমোহা দৃশ্য। কি সুন্দৰ পৰিৱেশ দেখিছেনে? বহুত মৰম। ৰাস্তাতে যাবি নহয়। সঁচাই বহুত প্ৰাকৃতিক পৰিৱেশ মাজুলী, সঁচাকৈ বহুত ধুনীয়া দেই। গোটেইখন সৰিয়হৰ খেতি, আলু খেতি, ৰঙালাও খেতি, বাপ্পা দেখি মজা লাগিছে। সঁচাই আপ্লুত হ'লোঁ। এতিয়া গৈ আছোঁ আমি পুৰণা মিতিৰৰ ঘৰে। কি হয় তাত দেখাব, আমি দেখাই থাকিম। আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছেনে? আহি আছোঁ, চাব দেই ৰাইজ। কিমান ধুনীয়া দেখিছেনে? এইখন বিলখনত বহুত যোৱা মানে তাৰ পাৰে পাৰে সৰিয়হ খেতি কৰি ৰাখিছে চব। সঁচাই বহুত ধুনীয়া দেই। সঁচাকৈ মাজুলীৰ মানুহখিনি বহুত পৰিপূৰ্ণ খেতিয়ে, মানে ভাল ভাত চাউল শাক পাচলি খাবলৈ পায়। বিভাগত ছাৰপ্ৰাইজ দিম, আহি আছোঁ। বাইক গ'লোহি আলহী ঘৰ। এইবোৰ ধান শুকুৱাই থৈছে, কোনোবা আছেনে নাই নাজানো। এতিয়া বেলটো মাৰিম, যদি কোনো ওলাই নাহে আমি নিজে সোমাই যাম। ঘৰৰ মানুহে আৰু এইডাল মাৰিছোঁ, নায়ে নি ধন্দা অলপ চিঞৰি চাওঁ। গৃহস্থ নায়ে, সোমাই আহিছোঁ আৰু ঘৰৰ মানুহৰ টেনশ্যন নাই। কি হয় দেখা যাব। পিছফালে আছে নি? পিছফালে মাতিছে কোনোবাই। অকলে আহিছোঁ আকৌ। মই অকলে আহিব নাপায় মানে। পুৰণা মিতি বিচাৰি বিচাৰি আহি মাজুলী পালোহি। সত্ৰলৈ আহিছিলোঁ, সত্ৰৰ পৰা এতিয়া এই আছক, আমাৰ বৌ বহি আছে ধুনীয়াকৈ। এয়া বহি আছে, চক কি ধুনীয়াকৈ। চাব, এয়া চাব, আমাৰ বহুত পুৰণা, দেখিছে নাই? এয়া আছেগৈ আৰু আমাৰ সেইবোৰ চব গ'লগৈ, বৌহে আছেগৈ। এতিয়া বৌ আশীৰ্বাদ কৰিছোঁ যেন আৰু 20-25 বছৰ থাকে, তাৰে দীৰ্ঘায়ু কামনাৰে আপোনালোকে আশীৰ্বাদ কৰক, বেমাৰ ব্যাধি নহওক যেন। ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এয়া চাওক আলু খেতি কৰি আছে। এয়া আমাৰহে ছিঙি আনিছে, এয়া দেখিছে নহয়। এয়া ফ্ৰেঞ্চবিন ছিঙি আনিছে। এয়া আলু কিমান ধুনীয়াকৈ কৈছে, দেখিছে না?
এয়া খান্দিব হ'ল বাৰু ৰঙালাও এই ৰঙালাও কা ৰঙালাও হয় নি এইফালে বহুত দূৰলৈকে আছে এই ধৰিবই নোৱাৰি আৰু